নিশ্চয় কিবা খেলি মেলি আছে দয়া, কিবা খেলি মেলি আছে। এতিয়া প্ৰশ্ন এইটো হ'ল যে গুলি চলিল কেনেকৈ? য়েছ, SCP পাৰ্টিমান স্পিকিং। কি? মৃতদেহ পোৱা গৈছে? ঠিক আছে, আমি আহি আছোঁ। অভিজিত, দয়া, তিনিআলিত মৃতদেহ পোৱা গৈছে। জলদি গাড়ী ওলা। ঠিক আছে ছাৰ। অ' মাই গড, অ' মাই গড। দয়া, মৃতদেহটোৰ ওচৰত ভালকৈ চেক কৰ। অপৰাধীয়ে নিশ্চয় এই মৃতদেহটোৰ ওচৰত কিবা ক্লু এৰি থৈ গৈছে। ছাৰ, তেওঁৰ শৰীৰত কোনো আঘাতৰ চিন নাই। আঘাতৰ চিন নাই? তেন্তে এই মানুহজনৰ মৃত্যু কেনেকৈ হ'ল? বহুত দুখৰ কথা। গুলি নচলিল, নহ'লে SCP ছাৰে আকৌ একেটা ডাইলগ মাৰিলেহেঁতেন। গুলি চলিল কেনেকৈ? ইয়াত এজন মানুহৰ মৃতদেহ পৰি আছে আৰু তই ধেমালি কৰিছ? ছাৰ, ইয়াত এডাল কলম আছে। আমাৰ কাম হৈ গ'ল দয়া। এতিয়া আমি এই গোটেই চহৰখনত কোনে কোনে কলম ব্যৱহাৰ কৰে সেইটো আমি বিচাৰি উলিয়াব লাগিব। আপুনি ফকতীয়া কথাবোৰত দিমাগ লগায়, সেইবাবে আপোনাৰ মূৰৰ চুলিবোৰ সৰি গৈছে। আধা চুলি এইটো কথাই ভাবি ভাবি সৰি গ'ল কি গুলি চলিল কেনেকৈ? ছাৰ, এইয়া চাওক, এই মানুহজনৰ গালত লিপষ্টিকৰ চিন আছে। অ' মাই গড, এই লিপষ্টিক আৰু এই মৃত্যুৰ মাজত নিশ্চয় কিবা সম্পৰ্ক আছে। হয়তো এই লিপষ্টিক তেওঁৰ প্ৰেমিকাৰ হয়। আপোনাৰ ৱাইফো হ'ব পাৰে। একে থাপৰে 32টা দাঁত ভাঙি দিম। এতিয়া আমাৰ কেছ ছল্ভ হৈ গ'ল দয়া। এই মৃতদেহটো ফৰেনচিক লেবত পঠিয়া। এতিয়া বিচাৰি উলিয়াব লাগে এই দুখৰ ঠাইত কোনে কোনে লিপষ্টিক লগায়। আপুনি লিপষ্টিক লগায় নেকি? চালা বুঢ়া, তই এই বয়সত এগৰাকী মহিলাক জোকাইছ? তোৰ লাজ লগা নাই? বাইদেউ, আমি CID হওঁ। CID হয়? প্ৰথমে ক'ব লাগিছিল। কিবা লাগে নেকি? ইয়াত এটা হত্যাকাণ্ড হ'ল, তাৰ বিষয়ে আপুনি কিবা জানে নেকি? যিজন মানুহৰ হত্যা হৈছে তেওঁৰ নাম ৰামু। সেই মানুহজন বহুতে ভাল আছিল। আৰু কি জানে তেওঁৰ বিষয়ে? কালি এগৰাকী মহিলাই ৰামুৰ পৰা টকা বিচাৰিলে, কিন্তু মই বিশেষ গুৰুত্ব নিদিলোঁ। বহুত দেৰিৰ পৰা আপুনি আমাক চাই আছে। কেনেবাকে আপুনি এই হত্যাকাণ্ডৰ লগত জড়িত নহয়তো? মই কিয় তেওঁক মাৰিম? মইতো তেওঁক বহুত ভাল পাইছিলোঁ। তাৰ মানে আপুনি তেওঁৰ প্ৰেমিকা হয়? মই তেওঁৰ প্ৰেমিকা হয়। অ' মাই গড, তুমি তেওঁৰ প্ৰেমিকা? তাৰ মানে বুজি পালি দয়া, যিজন মানুহৰ হত্যা হৈছে তেওঁ তাইৰ প্ৰেমিক আছিল। এই বুঢ়াজন পাগল হ'ল। হেল্ল' ছাৰ, আপুনি ক'ত আছে? সোনকালে আহক, ইমাৰ্জেঞ্চি আছে। ঠিক আছে, আমি গৈ আছোঁ। আপুনি আতংকিত নহ'ব।
কি হ'ল চালুংকে? ছাৰ, মোৰ বাথৰুমৰ দৰ্জা খোলা নাছিল। সেইবাবে মই ভাবিলোঁ দয়াৰ হাতেৰে দৰ্জাখন ভাঙি লওঁ। চালুংকে, কওকচোন, এই মৃতদেহটো পষ্টমৰ্টম কৰাৰ পাছত কিবা পাইছেনে? বছ, ইয়াৰ পেটৰ পৰা বিষাক্ত পয়জন পোৱা গৈছে। অ' মাই গড, বিষাক্ত পয়জন পোৱা গৈছে। তাৰ মানে বুজি পালি দয়া, এই মানুহজনৰ মৃত্যু বিষাক্ত পয়জন খোৱাৰ বাবে হৈছে। ছাৰ, এটা কাম কৰক, হত্যাকাৰীৰ সলনি মোক ফাঁচীত ওলমাই দিয়ক। কিন্তু আপোনাৰ মুখখন বন্ধ কৰি ৰাখক। কি কলি তই? চালুংকে, ৰামুৰ প্ৰেমিকাৰ ফিংগাৰপ্ৰিণ্ট লওক আৰু ৰামুৰ শৰীৰত থকা ফিংগাৰপ্ৰিণ্টৰ লগত তাইৰ ফিংগাৰপ্ৰিণ্ট মেটচ কৰিছেনে চাওক। A few moments later. বছ, লিপষ্টিকৰ চিন ৰামুৰ প্ৰেমিকাৰ লগত মেটচ কৰিছে। অ' মাই গড, এতিয়া তই ভালে ভালে ক, ৰামুক তই কিয় মাৰিলি? মই ৰামক বহুত ভাল পাইছিলোঁ, কিন্তু তেওঁ মোৰ লগত ব্ৰেকআপ কৰিব বিচাৰিছিলে। সেইকাৰণে মই তেওঁক মাৰি পেলালোঁ। তই ইমান সৰু কথাৰ কাৰণে এজন ভাল মানুহৰ হত্যা কৰিলি। তোকতো ফাঁচি দিয়া উচিত।